গাইজ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই এতিয়া ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ আজি। চাই থাকিব কি কৰিম, ক'ত কি হৈছে আজি চাই থাকিব। ইমান বৰষুণ আহি আছে, একেদিন একদম ঘৰৰ অৱস্থা ইমান লেতেৰা হৈছে। চাওকচোন, আমাৰ তাৰমানে সকলোৰে হৈছে ঘৰৰ অৱস্থা এনেকুৱা। এয়া পানী চোতালত উঠিবই বাকী আছে, আৰু দুদিন তিনিদিন বৰষুণ দিব, চোতাল আহি ফুলেই হ'ব আমাৰ ইয়াতে। কিমান মানে চাৰিওচাইডে পানীয়ে, খালি চোতালতে যি হোৱা নাই। দেখুৱাই থাকিম আপোনালোকক ক'ত পানী হৈছে আমাৰ ইয়াতে। দংকলপাৰাটো আৰু ফুলেই। আমি খাই আছোঁ এতিয়া বৰষুণ বতৰ। এয়া চিৰা বাদাম মুগ দি সেনেকৈ ভাজি পেলাই আমি খাই আছোঁ। এয়া এইবিলাক পানী, আৰু দুদিন বৰষুণ দিলেতো আৰু পানী কিমান হ'ব। সেয়া চাওক, পানী ইমান পানী হৈছে চাৰিওফালে, খালি পানীয়ে পানী। এইবিলাক পানী গোটেই পানী। এই ঘৰত মানে হেৰি পাইছে পানী, এইবিলাক গোটেই পানী। আৰু আমাৰ ছাগলীকেইটা তিনিদিন বাৰান্দাখনৰ পৰা ওলবাই পৰা নাই, ইমান বৰষুণ আহি আছে ইয়াতো। চাচোন, আৰু ক'ত শহাপহুৰ থকা হেৰি গঁৰালটোৰ ভিতৰত ইয়াতে দুটাই শুই আছে মায়াক পুতাকে। এয়া দেখিছে, এয়া আজি আমাৰ খানা দিনৰ। এয়া হেৰি মটৰ আৰু হেৰি কঁঠালৰ গুটি চব্জি। এয়া আজি খানাৰ বেলেগ নাই। আৰু আজি এয়া বনাইছোঁ আজি কঁঠাল আৰু মটৰৰ চব্জি। এইখোৰ এইয়াও আহিব লাগছে, দেখিছা? এইখোৰ আমাৰ চিঙাজুক পানী হৈছে চাৰিওফালে যে, বাটতো পানী, কিমান পানী হৈছে। হাঁহকেইটাৰ কাৰণে ভাল হৈছে দে, পানী লাগে ন হাঁহবিলাকৰ কাৰণে ভাল হৈছে। আমাৰ 2 নম্বৰ ব্ৰহ্মপুত্ৰ নদী চাব নেকি? এইটো আমাৰ 2 নম্বৰ ব্ৰহ্মপুত্ৰ। বাকালা পূৰা ফুল হৈ গৈছে। পানী চবতে পানীয়ে। কিমান পানী হৈছে চাওক, পানীয়ে পানী। মাছটো দেখাই নাই। আমাৰ ঘৰৰ পিছফালে পানী। এই পানী কিমান পানী হৈছে ঘৰৰ পিছফালে। এতিয়া মাছো ওলাইছিল, দেখা পাইছোঁ। মাছবিলাক যেথন ধৰোঁ নহয় পুৰুককৈ পলাই যায়, ধৰিব খোজোঁ নহয় পলাই যায় মাছবিলাক। আহাৰ লগে লগে মাছবিলাক নোহোৱা হয়। ক'ত গ'ল বা মাছবিলাক? পলাল, মাছবিলাক পলাল। ৰঙালাও হৈ আছে আৰু এইকেইটা সৰু সৰু হৈছে। এইটো সৰু, এইটো একদম সৰু। তিতা কেৰেলা আছে ৰ'ব চাব। তিতা কেৰেলা লাগিছে। এই পানীত ধৰি আৰু পোকটা লাগছি, মৰিয়ে যাব এইবাৰ গাছডাল। পানীৰ কাৰণে মৰিয়ে যাব। পানী আমি যাওঁ ৰ, এই বাৰিষাৰ কাৰ ঘৰত পানী হৈছে, কাৰ ঘৰত কি হৈছে চাই আহোঁ ৰ। আপোনালোককো দেখাই আছোঁ কাৰ ঘৰত কি হৈছে, চাই আছোঁ ওচৰে ওচৰে। আমাৰ ঘৰতো পানীয়ে ফুলে হৈছে, আজি আৰু বেছি পানী হৈছে। পানী ফুল পানী, চা কিমান পানী হৈছে। চাবি বাবু, পৰবি কিন্তু। অকণমানি পুখুৰী পূৰা ফুল হৈ গৈছে, মাছে ওলাই গৈছে গোটেই। ইমান পানী চাৰিওফালে।
আৰু দংকল পাৰৰ ফুল হৈছিলে দেখাই আছোঁ। এইয়া পানী এইয়া অকণমানি এটা দংকল পাৰ ফুল হৈছে। ইয়া পানী পুখুৰীৰ পানী যাই আছে, মাছ দিছিল এতিয়া পুখুৰীত। ফালেদি মাছ ওলাই ওলাই যাই আছে, জাল দিছে কাৰণে মাছবিলাক যায় কাৰণে জাল দিছে। কিমান পানী সেয়া, আৰু ইফালেদি মাছবিলাকতো যায়ে আছে পুখুৰীৰ পেৰে। এয়া কিমান মাছ আছে তাতে, কিমান পানী হৈছে। এতিয়া নহয় চবতে পানী হৈছে, কিন্তু মাছো হৈছে আৰু এইয়া চেপা পাতিছে। মাছবিলাক ওলাই যায় কাৰণে চেপাও পাতি থৈ দিছে, জালটো পাতিছে চেপাও পাতিছে। এইয়া কিমান পানী হৈছে না। ইটো এটা হেৰি দাদা এটা জ্বলাইছিলে ইয়াতে, তাৰে মন্দিৰ বনাই থৈছে। এয়া তাতে হেৰিৰ ভিতৰতে পানী সোমাইছে, পানীয়ে পানী। পানী কিয় নহ'ব, ৰাস্তাত মাটিমাহ পেলালি বাটৰ চাইডতে মানুহ মাখানে ৰাস্তা ফালি হেৰি গাঁটা কৰি নিদিলে পানী মাখান ৰাস্তা নহ'লে মানুহ ঘৰত পানী কিয় নহ'ব। এয়া পানী সেইকাৰণে চাৰিওফালে পানী। আজিৰ বৰষুণ দিলে আৰু একদম তলে যাব দংকল পাৰ। মাছ গ'লৈ গোটেই মাছটো তামোল পুতিছিল, পানীত ডুবে যাব। তামোল পুতি কিন্তু মৰিবই, এয়া ডুবে যাব। খেৰৰ চাং মই বাবুক আনিবলৈ যাব ওলাইছিলোঁ এতিয়া। মিটিং আছে, গাৰ্জেন মিটিং। কি কয় কি কৰোঁ যাব ওলাইছোঁ এতিয়া, যাই আছোঁ আমি। এয়া বাবুনি গাঁৱৰ ফালে যাব লাগিব, ইফালে যাই আছোঁ আমি। পাহাৰ বাবুক আনিব যাই আছোঁ। এয়া ট্ৰেইন ৰাস্তা যাই আছোঁ, বাইকে ওইফালে দি যায় ওপৰেদি। ইফালেদি এনে কৰি দিছে, কিন্তু পানী বহুত জমা হয় ইফালেদি, বহুত। সেইদিনাখনে গাড়ী উল্টিছিল ৰিক্সা ইফালেদি। যদি ভিডিঅ'টো চাই ভাল পায়, আমি কঁঠাল খায়ে ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব প্লিজ।